নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দসকল আজি মই গৈ আছো নলবাৰী জিলাৰ আটাইতকৈ ডাঙৰ হাড় গৰুটো চাবলৈ বলক আপোনালোকেও চাব আৰু এতিয়া আমি পাই গলো নলবাৰী জিলাৰ আটাইতকৈ ডাঙৰ হাড় গৰুটো ইটা বালি সিমেন্টেৰে বনোৱা এই ডাঙৰ হাড় গৰুটো চাওক আপোনালোকে মই লগে নেপাও হে ইমান ডাঙৰ চাওক না আপোনালোকে কি সুন্দৰকৈ বনাইছে আৰু এইখনে হৈছে শিৱ মন্দিৰৰ গেট চাওক কি ধুনিয়া আৰু এয়া মই ভিতৰলৈ সোমাই যাম ৰব দেখুৱাই আছো এয়া মই গেট খুলিলো হোৱা এইটো হৈছে মন্দিৰ আপোনালোকক দেখুৱাই দিম আৰু চাই থাকক মই দেখুৱাই দি আছো মোৰ হৈতে আপোনালোকো আহি থাকক আপোনালোকক দেখুৱাই দিছো এইটো এটা মন্দিৰ হয় হোৱা আমাৰ শিৱ বাবা দেখুৱাই দি আছো চাই থাকক এয়া চাওক শিৱ বাবাই মন্দিৰৰ ওপৰত বহি আছে শিৱ বাবাৰে আৰাম হৈছে দিয়ক এয়া চাওক মন্দিৰ ভিতৰখিনিও দেখুৱাই দি আছো ৰ'ব মই যাই আছো মানে এয়া মই ভিতৰত সোমালো এয়া চাওক এয়া ভিতৰৰ পৰিৱেশ তো শিৱ বাবা দেখিছেনে আপোনালোকে এইখন মন্দিৰৰ ভিতৰতে সেউজীয়া পথাৰ হয় চাওক ইয়াত লিখা আছে শ্ৰী শ্ৰী মৃত্যুঞ্জয় শিৱই নমঃ এইটো চাওক কি দীঘল মন্দিৰ হৌটো মন্দিৰ তাত দুটা গৰু আছে ৰ'ব দেখুৱাই দি আছো মই এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া মই ভিতৰত সোমাই আহিছোঁ আৰু এয়া চাওক কি সুন্দৰকৈ বনাইছে ইটা বালি চিমেণ্টেৰে চাওক না কি সুন্দৰকৈ বনাইছে এইবিলাক শিং ৰ'ব আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ এয়া চাওক ইমান ডাঙৰ ডাটা ইয়াত বহুত ডাটা লিখা আছে মই পঢ়ি দিলে আজি শেষেই নহ'ব চাগে এইবিলাক আপোনালোকক একেবাৰে দেখুৱাই দি আছোঁ ৰ'ব আপোনালোকে যদিহে পঢ়িব পাৰে পঢ়ি ল'ব যদিহে নোৱাৰে আৰু কি ক'ম আৰু এয়া ইমান ডাঙৰ ডাটা ইমানবোৰে দান কৰিছে আৰু এইটো কিন্তু চিমেণ্ট ইটাৰে বনোৱা নাই একেবাৰে অৰিজিনেল হয় আৰু এতিয়া আমি বাহিৰলৈ ওলালোঁ এয়া চাওক বাহিৰৰ পৰিৱেশ আৰু এইটো কি সুন্দৰ মূৰ্তি চাওক আৰু এইফালে দেখুৱাই আছোঁ ৰ'ব এইটো এটা আৰু এইফালেও বহুত মূৰ্তি আছে ইয়াত এই সূৰ্যৰ পোহৰটো পৰি আছে সেইবাবে পিকচাৰটো ভাল হোৱা নাই আৰু এইটো এটা মূৰ্তি এইফালে বহুত মানে 4টা মূৰ্তি আছে চাওক একেই মূৰ্তি ব্লক এতিয়া এইখনে হৈছে গেট আৰু আমি যাই আছোঁ মানে আকৌ এটা মন্দিৰ আছে এইখিনি জেগাতে হয় ইয়াত আমাৰ দুৰ্গা পূজা হয় ইয়াত বহুত ভিৰ হয় যেতিয়া দুৰ্গা পূজা হয় তেতিয়া বহুত ভিৰ হয় আমি এইফালে খোজকাঢ়ি আহিবই নোৱাৰোঁ আৰু এইখনে হৈছে দুৰ্গা পূজাৰ মন্দিৰ এইটো ইয়াত দুৰ্গা পূজা হয় আমি প্ৰত্যেক বছৰে চাবলৈ আহোঁ বহুত ভিৰ হয় সেই ইয়াতে চাওক না কি সুন্দৰ পৰিৱেশ ইয়াত মানে 3খন গেট আছে আপোনালোকক এখন দেখুৱালোঁ আৰু এইখন দেখুৱাম তাৰপিছত আকৌ এখন নতুন দেখুৱাম চাই থাকক আপোনালোকে এতিয়া মই যাই আছোঁ সোঁখন ইয়াত বহুত গাড়ী মটৰ আছেহে সেইবাবে ৰাস্তা পাৰ কৰিহে যাব লাগে আমি সদায় গাড়ী মটৰ চাই পেলাইহে খোজকাঢ়িব লাগে হোৱা পালোঁ আৰু এতিয়া আমি আহি পালোঁ আপোনালোকক দেখুৱাই দি আছে এইবিলাক মূৰ্তি ইয়াতো আছে মূৰ্তিবিলাক ইয়াৰ ভিতৰৰ পৰিৱেশ চাওক মূৰ্তিটো কি সুন্দৰ বহুত ডাঙৰ মন্দিৰ এইটো আৰু এইটো এটা হাড় গৰু হয় আৰু আপোনালোকক এটা বস্তু দেখুৱাইছোঁ এইটো সিংহ হয় খাব নোৱাৰা সিংহ ইটা বালি চিমেণ্টেৰে বনোৱা সিংহ হয় এইটো কিন্তু মানুহক খাব নোৱাৰে দেই
বাকী সিফালে এটা হাড়গৰু আছে আৰু ইয়াত ডাটাবিলাক লেখা আছে যোনে যোনে দান কৰিছে ইয়াত দুৰ্গা পূজা হয় নহয় ইয়াত লেখা আছে আৰু এইখন হৈছে দুৰ্গা পূজাৰ মেইন গেট এইটো দুৰ্গা মন্দিৰ আমাৰ নলবাৰী জিলাৰ হাপুৰত অৱস্থিত ইয়াত বহুত ডাঙৰ ডাঙৰ থিয়েটাৰ হয় ইয়াত মেলা আদি বহুত ডাঙৰ ডাঙৰ থিয়েটাৰ আদি বহুত আহে অসমৰ ডাঙৰ ডাঙৰ থিয়েটাৰবোৰ এই দুৰ্গা পূজাতে আহে আমি চাবলৈ আহো আৰু আহি বৰ ভাল লাগে এইখন গেটতো এইবিলাক মূৰ্তি ধুনীয়াকৈ সজাইছে এইবিলাক কি ধুনীয়াকৈ বনাইছে আৰু সেইফালেও এটা আছে মূৰ্তি দেখুৱাই দিছো এই দুৰ্গা পূজাৰ এইটো কাৰ্যালয় তাৰ সন্মুখতে এইখন ধুনীয়া গেট কেনেকুৱা লাগিছে মোক জনাবচোন ধুনীয়া লাগিছে নে বেয়া লাগিছে বলকচোন এতিয়া আমি অলপ আগবাঢ়ি যাওঁ আগত কি আছে চাও আৰু এখন গেট দেখা পাইছো বলকচোন বলক চাও আহক এইখন এখন বেলেগ গেট হয় দুৰ্গা পূজাৰে হয় এইটো লক্ষী আৰু হোৱা গণেশ এয়া তলা মৰা আছে মানে নহলে ভিতৰৰ পৰিৱেশ দেখুৱাই দিলো হয় আৰু এইটো হৈছে আমাৰ গণেশ আৰু এইটো লক্ষী মা এইখন হৈছে দুৰ্গা পূজাৰ আন এখন গেট তো আজিলৈ এৰিছো ৰ'ব এটা বস্তু দেখা পাইছো ৰ'ব এইটো পানী টেংকি বনাই আছে এইটো বনাই আছে ৱাটাৰ সাপ্লাই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো বাই বাই